viewers, আমাৰটা অকণমান বিলাকে স্কুলৰ ফাংচন কেনেকৈ এনজয় কৰে আৰু ইয়াৰনো স্কুলৰ ফাংচন কেনেকুৱা হয় আজি সেইটো মই অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আই হোপ আপোনালোকে ভাল পাব। তেতিয়াহ'লে লৈ যাওঁ বলক আপোনালোকক মই আদিয়া স্কুললৈ। এই বন্ধুসকল গুড মৰ্ণিং। আজি মই ৰাতিপুৱা আদিয়া স্কুলত থ'বলৈ আহিলোঁ আৰু আদিয়া স্কুলত আজি ফাংচন আছে, সেইকাৰণে ল'ৰা ছোৱালীবিলাকক মাতিছিলে 8টা বজাতে আৰু পেৰেণ্টছক আহিব দিছে 10:30 বজাত। সেইকাৰণে মই আদিয়া স্কুলত ড্ৰপ কৰি ঘৰলৈ যাই কিবা এটা খাই হাজবেণ্ডকো ব্ৰেকফাষ্টটো দি পুনৰ মই স্কুললৈ উভতি আহিব লাগিব 10:30 বজাত। আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকক দেখিছে এনে ভাল লাগে ন? সেইদিনাখন আমি স্কুললৈ অহালৈ মনত পৰি যায়। আপোনালোকৰ মনত পৰেনে বাৰু? So viewers, মই কোনো মতে সময়মতে আহি পালোহি। থিয়েটাৰ অলৰেডি আৰম্ভ হৈ গ'ল বুলি মই গম পাইছোঁ আৰু আমাৰ বাইদেউ যদি ষ্টাৰ্ট কৰিলে তেতিয়াহ'লে মুখটো খাই পেলাব। মই ফটাফট থিয়েটাৰৰ ৰুমলৈ যাওঁ, খুলিবলৈ চেষ্টা কৰোঁ। এতিয়া মই কথা ক'ব নোৱাৰিম। আমাৰ বাইদেউৰ থিয়েটাৰ প্ৰগ্ৰাম শেষ হ'ল। থিয়েটাৰ প্ৰগ্ৰাম শেষ কৰি ফটো ছেকশ্যনত লাগি গৈছে। 2খনমান ফটো পিছে ময়ো তুলি দিলোঁ। ইয়াত পিছে প্ৰতিটো প্ৰগ্ৰাম বেলেগ বেলেগ জেগাত হয়, যেনেকৈ থিয়েটাৰ আকৌ অপেনলি হ'ব। বলকচোন যাওঁ চাওঁগৈ। ভিউৱাৰ্ছ, ইয়াৰ চিষ্টেমটো এনেকুৱা ধৰণৰ, যি প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰাম কেইটাৰ এখন লিষ্ট পেৰেণ্টছৰ তালৈ পঠিয়াই দিয়া হয় আৰু প্ৰগ্ৰামবিলাক একেটা জেগাতে নহয়। আমাৰ তাত যেনেকৈ আপোনালোকে বহি থাকিব এটাৰ পিছত এটা প্ৰগ্ৰাম মানুহে কৰি গৈ থাকে, তেনেকুৱা নহয়। বেলেগ বেলেগ প্ৰগ্ৰাম বেলেগ বেলেগ জেগাত হয়। ছাপ'জ এতিয়া থিয়েটাৰ ছেকশ্যনত হ'ল আৰু নেক্সট প্ৰগ্ৰামটো সিহঁতৰ স্কুলৰ টিচাৰবিলাকে কৰিব। সেইটো অ'পেন স্পেচত হ'ব আৰু সেইকাৰণে সকলোকে তালৈ যাবলৈ দিয়া হৈছে। ময়ো আগবাঢ়িছোঁ আৰু ল'ৰা ছোৱালীবিলাকো ধুনীয়াকৈ বহি লৈছে টিচাৰবিলাকে কি কৰে বা কেনেকৈ কি পাৰফৰ্মেঞ্চ দিয়ে চাবৰ কাৰণে। তেতিয়াহ'লে বলকচোন এইবাৰ এইটো প্ৰগ্ৰাম আমি ভিউৱাৰ্ছ, শিক্ষকসকলৰ পাৰফৰ্মেঞ্চৰ পিছত তেওঁলোকে আমাক আগবঢ়াই লৈ গ'ল বেলেগ এটা ৰুমলৈ আৰু সেই বেলেগ ৰুমটোত হ'ব কিবা প্ৰগ্ৰামো হ'ব পাৰে। আগবাঢ়ি যাওঁ, আগবাঢ়ি গৈ থাকোঁ, আপোনালোককো দেখাই গৈ থাকোঁ। ময়ো জানিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰোঁ। এই মুকলিমূৰীয়া ৰুমটোত সোমাই পেলাই বিৰাট ভাল লাগিছে। মষ্ট প্ৰবেবলি এই ৰুমতে সিহঁতে চাগে বাস্কেটবল বগেৰা কিবা খেলে আৰু ইয়াতে পেৰেণ্টছ টিচাৰ ল'ৰা ছোৱালী সকলোৱে ইমান ধুনীয়াকৈ আৰামছে বহি লৈছে আৰু এতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট কৰিব লৈছে। তেতিয়াহ'লে ব'লকচোন আমি প্ৰগ্ৰামটো এনজয় কৰোঁ।
বন্ধুসকল শিক্ষক ল'ৰা ছোৱালীবিলাকে মিলি ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে নহয়, চাই পেলাই বিৰাট ভাল লাগিছে। আৰু তাৰ মাজে মাজে আমাক সৰু সৰু লঘু আহাৰ অলপমানো খাবলৈ দিছে। এইবিলাকো আমি খানা খাই খাই এনজয় কৰি আছোঁ ফাংচন। আৰু হেভি কাৰণে আমাক কেণ্টিনৰ ফালে যাবলৈ কৈছে, যে তাত আপোনালোকৰ কাৰণে আয়োজন কৰা হৈছে। এতিয়া মই সেই কেণ্টিনৰ ফালে আগবাঢ়িছোঁ। বন্ধুসকল আমাক লঘু খানাৰ পিছত কেণ্টিনৰ ফালে যাব ক'লে, আৰু সেইকাৰণে মই কেণ্টিনৰ ফালে যাওঁতে ভাবিলোঁ আপোনালোকক আদিয়া স্কুলখন অকণমান থুলমূলকৈ দেখুৱাই দিওঁ। কিন্তু বেচেৰি আদিয়াই খুবেই বেয়া পাইছে, মামাক কিয় ভিডিঅ' লৈ থাকা। কিন্তু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থ'লে ডাঙৰ হ'লে কিজানি তাইও চাব পাৰিব, হয়নে নহয়। আৰু এতিয়া আমি আহি কেণ্টিন পালোঁহি। কিন্তু কেণ্টিনত যাবৰ কাৰণে আমি লাইন ল'ব লাগিব, আৰু মই লাইনত থিয় হ'বলৈ যাওঁ। আৰু ইহঁত দুজনীতো মহাৰাণী জানেই চব, আৰু একদম আৰামছে ভিতৰলৈ সোমাই গৈছে, আৰু মই লাইনত থিয় হ'লোঁ। বন্ধুসকল মই লাইনত থিয় হৈ যেনিবা কেণ্টিনত খানা খালোঁ, কিন্তু খানা খোৱা ভিডিঅ' মোক আদিয়া উৎপাতত মই ল'ব নোৱাৰিলোঁ। একদম কোনোপধ্যে ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে একো লোৱা নহ'লে। এতিয়া আমি বেলেগ এটা পাৰফৰ্মেঞ্চ চাবৰ কাৰণে এটা বেলেগ ফালে গৈ আছোঁ। ব'লকচোন আমি এতিয়া বৰ্তমান সেই পাৰফৰ্মেঞ্চটো এনজয় কৰোঁগৈ। কিনকিনীয়া এটা বৰষুণ পৰি আছিল, যদিও এই বৰষুণক আওকাণ কৰি শিক্ষকসকল আৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ এনজয় কৰিছে। আৰু তেওঁলোকৰ পাৰফৰ্মেঞ্চ দেখি সঁচাই বিৰাট ভাল লাগিছে। আৰু সকলোৰে মনত এটা ধুনীয়া উৎসাহ আছিলে, সকলোৰে মুখত হাঁহি। আৰু আমাৰজনীৰ মুখতো হাঁহি নথকা নহয়, আমাৰজনীও বহুত এনজয় কৰিছে, তাই বিৰাট ফূৰ্তি পাইছে। আদিয়াৰ লগতে আদিয়াৰ মাকেও পিছে এনজয় নকৰাকৈ থকা নাই, মাকেও পিছে মাকৰ লগৰকেইজনীৰ লগত অলপ সময়ৰ কাৰণে হ'লেও বহুতখিনি এনজয় কৰিলে, আৰু মানে নিজকে শৈশৱলৈ লৈ গ'ল। সঁচাই এই ল'ৰা ছোৱালীৰ প্ৰগ্ৰামবিলাক চাই ইমান ভাল লাগে। আৰু আমি তিনিজনীও কথা পাতি বিৰাট ভাল পালোঁ, বিৰাট ভাল লাগিলে, বহুত এনজয় কৰিলোঁ সেইখিনি সময়। আৰু এটা বস্তু ভাল লাগিলে, ফাংচন শেষ হৈ অহাৰ লগে লগে ল'ৰা ছোৱালীবিলাকে নিজৰ নিজৰ চকী নিজৰ নিজৰ জেগাত থ'বলৈ কাৰণে লৈ গৈছিলে। ইভেন যদি ডাঙৰো হওক বা সৰুৱে হওক, চবেই নিজৰ নিজৰ চকীবিলাক য'ৰ পৰা আনিছিলে তাত ধুনীয়াকৈ থ'বলৈ লৈ গ'ল। আৰু একদম পৰিপাটি, লগতে মানে লগৰ কাম লগতে তেওঁলোকে শেষ কৰি দিয়ে। আৰু বেলেগ এজন মানুহক এপইণ্ট নকৰে যে সেই চকীবিলাক ঠিক কৰিবৰ কাৰণে। আমাৰ তাৰ নিচিনা নহয়, নিজৰ কাম এওঁলোকে নিজে কৰে। মই আগতেও কেইবাখন ফাংচন দেখিছিলোঁ, ইভেন ইণ্ডিয়ান এছ'চিয়েশ্যনে যে ফাংচন পাতিছিলে, তেওঁলোকে খানা খোৱাৰ আগতে নিজৰ চকীবিলাক নিজে ঠিক কৰি লৈছিলে। বন্ধুসকল আমি ফাংচন শেষ কৰি ঘৰৰ ফালে ৰাওনা হৈছোঁ। আৰু আশা কৰোঁ আদিয়াৰ লগতে আৰু মোৰ লগতে আপোনালোকেও আদিয়াৰ ফাংচনখন এনজয় কৰিলে। যদি অকণমান এই অভিজ্ঞতাটো ভাল লাগিলে, তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সৰ যোগেদি কমেণ্ট এটা কৰি পেলাই মোক উৎসাহ জগাবলৈ নাপাহৰিব। আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।